চ'ত বহাগ মাহত পচলা খায় এই কথাটো কোনে কোনে জানে বাৰু। এতিয়া যিহেতু পচলা খাবলৈ বহুত ভাল হয়, বহুত কোমল হয়, আৰু লগতে এইটো ছিজনত পচলাই গাৰ ভিতৰত পানী ধৰি ৰাখে, সেইকাৰণে খাবলৈ ভাল হয়। লগতে আজিকালি বিভিন্ন ধৰণৰ মানুহৰ বেমাৰত ডক্তৰে পচলা খাবলৈ পৰামৰ্শ দিয়ে। আপোনাৰ যদি থাইৰয়ডৰ প্ৰব্লেম হৈছে বা ইউৰিক এচিড বাঢ়িছে, তেতিয়া আপুনি পচলা জুচ হিচাপে বা তৰকাৰী কৰি খাব পাৰে। আৰু লগতে এইটো ছিজনত পেলুৱে পোৱালি দিয়ে, কিমি পেলুৱে। ডক্তৰে কয় কিমি পেলুৱে এইটো ছিজনত পোৱালি দিয়ে, যিহেতু যদি পচলা খায় তেতিয়া কিমি ধ্বংস হয়। আৰু যিহেতু এই কিমিৰ পেলুৰ বেমাৰটো বহুতৰে থাকে নহয়নে, কেঁচুৱা মানে শিশুৰ পৰা বৃদ্ধজনলৈকে বহুতৰে এইটো প্ৰব্লেম থাকে। আপুনি যদি মাজে সময়ে পচলা খাই থাকে, তেতিয়া আপুনি এই ৰোগটোৰ পৰা উপশম পাব পাৰে। আজি মই এটা পচলা ভীমকলৰ পুলি কাটিলোঁ। যিহেতু আমি ভীমকল গছৰে পচলা খাওঁ, বা আঠিয়া কলৰো আপুনি খাব পাৰে। ভীমকল বা আঠিয়া কলৰ পচলাই খাবলৈ বহুত ভাল। আৰু বেলেগ কলৰ আমি খাই পোৱা নাই বাৰু, কোনোবাই খাইছে যদি জনাবচোন কমেণ্ট কৰি। পচলা বুলি ক'লে আমি ভীমকলৰ